উপস্থিত আমার অধ্যক্ষ মহোদয় দেওবাৰকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো এখন মহাবিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত যিমান কাম থাকে কেৱল এটা বিভাগেই নহয়, অন্যান্য চৰকাৰী কামৰ পৰা বা অইন বিভাগবিলাক চোৱাৰ পৰা আদি কৰি কিমান বেছি কাম থাকে। তথাপিও আজি ইমান দেৰি লাগিব। যেতিয়া চাওক 2:30 বাজিলে, আমিও ৰাস্তাত দেৰি অৱশ্যে প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে হ'ল, তাতো এটা বেলেগ কথা আছে কম। কিন্তু তথাপি ইমান দেৰিলৈকে ছাৰসকলক ইয়াত পাই আমি এইখিনিয়ে বুজোঁ যে আমাৰ প্ৰতি এই মহাবিদ্যালয়খনৰ কিমান মৰম। সঁচাকৈ মই এবাৰ যদি সকলোৰে পৰা দুগৰাকী ছাৰৰ কাৰণে চুবুৰী পাওঁ, তেতিয়া ভাবিম যে আমি সকলোকে ছাৰক মৰম। তাৰপিছত আমাৰ লগত মই আচলতে এই কলেজখনত যেতিয়া প্ৰথম আহিছিলোঁ, সেইদিনা মোৰ লগত হৈ আহিছিলে। আজিও তেওঁ মোৰ লগত আহিছে। মই তেওঁকো ধন্যবাদ জনাইছোঁ যে মোক সেই দিনলৈকে সংগ দিলে। আৰু বিভাগৰ আমাৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ বন্ধু বান্ধৱী কাৰো নামটো মই শেষ কৰিব নোৱাৰিম। মাথা মোৰ ইয়াত যিমানখিনি জুনিয়ৰ্ছ আছে বা মোৰ বন্ধু আছে আৰু মোৰ নতুনকৈ জইন কৰিছে ছাৰ আছে, মই মাত্ৰ দুটামান কলেজখনৰ দিশ পঢ়ি আপোনালোকক মই তাকো এইখিনি ছাৰৰ লেখা এটা পৰাই অনুভৱ কৰিছিলোঁ। আপোনালোকে শুনিব। ছাৰে আৰম্ভ কৰিছিলে কথাখিনি এনেকৈ, আমাৰ অধ্যক্ষ ছাৰে, একশ্যন ইজ দ্য ফাণ্ডামেণ্টেল কি টু ছাকচেছ। পাবেলো বিকাশ কৰিছিলে, মানে দৃষ্টি থাকিলে লক্ষ্য নেহেৰাই। কথাষাৰ মই ক'বলৈ প্ৰত্যেকেই ভালকৈ পঢ়া শুনা, দৃষ্টি থাকিলে লক্ষ্য নেহেৰাই। ইয়াত মই কিনো বহলাম, মই প্ৰিয়াৰ কথাই ক'ম, মই গৰিষ্মা প্ৰিয়াৰ কথাই ক'ম, জয়ন্তী, তৰালী, মেইনা, কৰিশ্মা, নয়নমণি, এনেকৈ মই লগ পোৱাকেইটা যিনি আমাৰ অংকিতা, যদি খবৰ নাম হৈছে ললিতা, এই প্ৰত্যেকৰে দৃষ্টি ইমান স্থিৰ দেখিছোঁ। আজি প্ৰিয়াই কিমান ধুনীয়াকৈ টিউশ্যন কৰে, কৰিশ্মিতাই ঘৰখনৰ দায়িত্ব লয়, যিমিও তেনেকৈ কিমান কি তাইৰ কাম মই জানো। এই সকলোৰে দৃষ্টি আছে নিজৰ লক্ষ্যৰ প্ৰতি। সঁচাকৈ মই চেলুট কৰিব লাগিব। তেওঁলোকে মোক বিশ্বাস কৰি থাকে মই কিবা কষ্ট কৰোঁ, কিন্তু সঁচাকৈ প্ৰত্যেকজন লগ পাই মই ইমান মানে ভাগ্যৱান যে এই বন্ধুখিনিৰে সময়খিনি নাপাওঁ। ছাৰে আৰু কেইটামান কথা উল্লেখ কৰিছিলে, জ্ঞানখনৰ শিশুৱে আমি সুস্থ হৈ শিক্ষাৰ সমান্তৰালভাৱে সাহিত্য, সংস্কৃতি, ক্ৰীড়া, পৰম্পৰা তথা সামাজিক দায়িত্ববোধৰ চালিত সমাপন মহত্ব। ইয়াত মানে ক্ৰীড়া, সংস্কৃতি, সাহিত্য আৰু পৰম্পৰাৰ কথা কৈছে ছাৰে। মই একচুৱেলি ছাৰৰ ভাষণটোৱে মানে মই আচল কথা কৈছোঁ আপোনালোকৰ, যে ইয়াত অলপতে আমি চবেই দেখিছোঁ ফেচবুকত আমাৰ ইয়াৰে এনচিচিৰ টিম এটা কাক কেনেকৈ ৰেস্কিউ কৰিছে, গোটেই অসমতে আমি কথাটো মিলাইছিলোঁ। আৰু সেই এনচিচি গোটৰ হয়তো সদস্য আমাৰ ইয়াত আছে, জুবিনৰ তত্ত্বাৱধানত আছিলে, ছাৰে তেওঁলোকে এপ্ৰিচিয়েট কৰিছে। তো আটাইকেইজনৰ কাৰণেও আমি চাকৰি দিব লগা আছে। আমাৰ গোটেই কলেজখনৰ এটা বহুত ডাঙৰ কাম। আৰু ছাৰে ইয়াতে সাহিত্য সংস্কৃতিৰ কথা আমাৰ যেতিয়া এটা অধিৱেশন হয়, আমি প্ৰত্যেকেই মই কৈছোঁ দুৰ্ভাগ্যৱান যে মই বেছিকৈ ভাবিব পৰা নাছিলোঁ। কিন্তু আমাৰ এইবাৰ যেনেকৈ কৰিশ্মা, গৰিষ্মিতা এৱাৰ্ড লৈছে, সঁচাকৈ মোৰ ইমান জেগা যিহেতু 10টা 12টাকৈ লৈছে, তো অসমীয়া বিভাগে বোলে চবতকৈ বেছি এৱাৰ্ড লৈছে। মেমৰ পৰা মই গম পাইছিলোঁ। তাৰ কাৰণে মই নিজেও অসমীয়া বিভাগলৈ আৰু ছাৰে কেইবাটাও কথা কৈছিলে। মই এইখিনি ইয়াত ক'ব হয়তো সময় নহ'ব, কিন্তু মই পাঠ কৰি দিছোঁ। সোণাপুৰ মহাবিদ্যালয় সময় কোনো গৌৰৱেৰে মহিয়ামে সফলতাৰে পৃষ্ঠা বহন কৰি আজি উজ্জ্বল সঁচাকৈ আমি এই যে এটা সৰস্বতী পূজাৰ যে অকণমান এটা ক্লিপ পাইছিলোঁ, যে সৰস্বতী পূজাত আমাৰ ছোৱালী সুধিছিলে কিবা নাম সৰস্বতী পাহনমান, তাতে তেওঁলোকে নোৱাৰা বস্তু এটা মিট বনাইছে। আমাৰ তাৰে ছোৱালী বহুতে উত্তৰ দিলে, কিন্তু দেখুওৱা নাছিলে। কিন্তু আজি আমাৰ দায়িত্ব হ'ল সেই প্ৰত্যেকবিলাক সমাজৰ বাধাবিলাক, প্ৰত্যাহ্বানবিলাক যদি আমি বাহিৰত আমি যদি তাত উত্তৰ নিদিওঁ, কোনো কাম নামাৰে। গুৱাহাটী অনুষ্ঠানৰ আমি স্নাতকোত্তৰৰ পৰা ডিগ্ৰীলৈ ছাৰহঁতৰ নাম লৈ যোৱা। কালিৰ পৰা আমি যদি ক'ৰবাত কিবা কৰোঁ, মহাবিদ্যালয়খনৰ যদি এটা আমি যদি এটা পাতৰ যদি বৰ্ণনা কৰাত কৰোঁ ছাৰহঁতে, তেতিয়া ভাল পাব। আমাৰ সেইটো সেইভাৱে মহাবিদ্যালয়খনৰ প্ৰকৃততে শিক্ষা লোৱাৰ মুখ্য উদ্দেশ্য। যোনে কিমান নম্বৰ পাইছোঁ আহিব যাব। আমাৰ আগতে বহুত বেঞ্চ আছিলে, পিছতো আহিব, কিন্তু আমাৰ ইয়াৰ পৰা মানুহ হিচাপে থিয় দিলে সেইটো কিন্তু ছাৰহঁতে এটা সদায় যাব। আমি মেমহঁতৰ পৰা শুনিছোঁ নাকত এইবিলাক দিব লাগে ডাটা যে আমাৰ ইয়াৰ পৰা প্লেচমেণ্ট হ'ল। তো ছাৰৰ কথাখিনিকে মই আচলতে কৈ আছোঁ। মোৰ
বুলিও এইখিনি মনত লাগিছিলে আৰু তাতে আছিলে নেশ্যনেল ইনষ্টিটিউচন ৰেংকিং ফ্ৰেমৱৰ্ক চমুকৈ NIR ৰেংকিং প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি 2018 ৰেংকিঙত সোণাপুৰ মহাবিদ্যালয় অসমৰ ভিতৰতে শ্ৰেষ্ঠ শিক্ষানুষ্ঠান হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত NIR ৰেংক 101 150 হিচাপে স্বীকৃত হৈছে। আমাৰ চবৰ কাৰণে গৌৰৱৰ কথা। এটা ৰাষ্ট্ৰীয় পৰ্যায়ত আমি স্বীকৃত হৈ এখন মহাবিদ্যালয়ত আমি থিয় হৈ আছোঁ। আৰু একেদৰে প্ৰতি বছৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমীক্ষা ইণ্ডিয়া টুডেৰ দ্বাৰা পৰিচালিত হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ স্বীকৃতি 2018 আৰু 2019 একেবাৰে কলা বিভাগ যিটো আমাৰ বিভাগ আমাৰ মানে আমেৰ গড় কলা বিভাগ মানুহটো অসমীয়াত কয় যে কি কৰিব লাগে আৰু সেই অসমীয়াতে কিমান আমি এই আমাৰ কলা বিভাগত আমি বেছিকৈ শ্ৰেষ্ঠ মহাবিদ্যালয়খনৰ স্থান দখল কৰি মহাবিদ্যালয়খনৰ শ্ৰেষ্ঠতা প্ৰতিষ্ঠিত কৰিছে। আমাৰ গোটেইকেইটাৰ কাৰণে গৌৰৱৰ বিষয়। আকৌ কৈছে যে ৰাষ্ট্ৰীয় পৰ্যায়ত উন্নত ভাৰত অভিযানৰ দ্বাৰা আমি ওচৰৰ গাঁওবিলাকৰ খবৰ লগতে পাইছোঁ। আদৰণি সভা তাতে ল'ৰাজনে গৈছিল ল'ৰাটোৰ অসুবিধাত আপোনালোকে কিমান হেল্প কৰিছিলে। তো এই সোণাপুৰ মহাবিদ্যালয় বা এনেকুৱা এখন মহাবিদ্যালয় গৈছে য'ত আমাৰ শিক্ষানুষ্ঠানৰ বাহিৰতো গৈ ল'ৰা ছোৱালীক সহায় কৰে। কিন্তু প্ৰত্যেক নতুনখিনি জানি ভাল পাব আমি এই বছৰে তাকে কৰোঁ। আৰু কথাটো মই যদি কাৰোবাক জ্ঞান দিওঁ তেনেকুৱা নহয়। ইয়াত মোতকৈ সৰু আছে কাৰণে কথাখিনি কৈছোঁ যে আমাৰ মহাবিদ্যালয়খন ইমান গৌৰৱপূৰ্ণভাৱে ইমান কথা আছে ইমান মানে মহান। আমি সেই মহাবিদ্যালয়খনৰ এটা অংশ হৈ ওলাইছোঁ। আজীৱন থাকিব আমাৰ তেজত আমাৰ স্পন্দনত সোণাপুৰ মহাবিদ্যালয়ৰ এই যিটো প্ৰতিটো মানে ইয়াৰ যিটো ভাইব্ৰেশ্যন যিটো কম আৰু কেৱল পুথিগত শিক্ষাই এজন ছাত্ৰ ছাত্ৰীক স্বয়ংপূৰ্ণ কৰি গঢ়ি তুলিব নোৱাৰে। সেইখিনি মই নকওঁ, ছাৰে বহুত লিখিছিলে। সেইটো কথাই মোৰ মনৰ কথা যে আমি পঢ়ি শুনি কিমান নম্বৰ মিলিলোঁ তাতকৈ ডাঙৰ কথা আমি সমাজত কিমানখিনি ছাৰ বাইদেউহঁতৰ বা অনুষ্ঠানটোৰ নাম লৈছোঁ। সেইটোৰ কাৰণে ছাৰহঁতে আজি মতে গোটেইখিনি আমাক বিচাৰিছে। এতিয়া আমি নকলে কম হ'ব যে আমাৰ চিনাকি পৰিচয় পৰিস্মিতা কেনেকৈ পালোঁ প্ৰিয়া চবৰে ভিতৰত ৰখি আছে নে নাই? কাক কেনেকৈ পালোঁ কাৰ লগত কেনেকুৱা ব্যৱহাৰ কোৱা দেখি আছোঁ মই ছাৰ যিদিনা মই মোক ৰুমি মাইনে একদিন এষাৰ কথা কৈ কোনোবাই দিছিলে ঘৰত যে ৰঞ্জিত তুমি নাহিলা আমি সুন্দৰ ৰৈছিলোঁ তোমালোকে ক'ৰ পৰা মানে মই ছাৰ আদৰণি ঘৰখন মিছ কৰিছিলোঁ। আৰু মেমে কথাখিনি ইমানে মোক কৈছিল যে মই যোৱা ৰাতি ছাৰ এই কথাখিনি মনত থাকিব আমাৰতো প্লেয়াৰ এই হ'ব এই কেঞ্চেল এই হ'ব কিবা বাছ কি চেঞ্জ কৰিলে ছাৰ যে বতৰৰ কাৰণে বেলেগ হৈ যায় কিবা বেলেগ হৈ যায়। আজিও ছাৰ মই যিখিনি লিখি আনিছিলোঁ এটা বস্তু গাড়ী থাকি আহিল ছাৰ এই গৰমত হৈছে গতিকে কথাই নাই ইয়াতে আৰু মানে ৰুমি আমাৰ কথাটো কৈছিল ছাৰ যে আমি জানিব বিচাৰোঁ যে তোমালোকে ক'ৰ পৰা কেনেকৈ আমাৰ বিদ্যালয়খন পালা আৰু মানে আদৰণি হোৱাৰ দিনা। তো সেইখিনি কথাকে মই গোটেইখিনিকে ক'ম যে মইনো কেনেকৈ ইয়াত আহিলোঁ আৰু আপোনালোকে চাগে লক্ষ্য কৰিছে মোৰ মা ইয়াতে আজি কিয়নো মই লৈ আহিছোঁ ছাৰ। আচলতে ৰুমিৰ মোৰ কথাখিনি খাৰগত কৰি মই উত্তৰ দিয়া নিচিনা কথাখিনি ক'ম যে মই 2000 চবে আচৰিত হ'ব চাগে 2003 চনত ছিলোঁ ছাৰ। আজি 2002 বা 2000 বা 99 চাগে মোৰ বাবাকেইবোৰৰ জন্ম ছাৰ। তো মই কিমান সৌভাগ্যৱান মই তাহাঁতৰ অভিভাৱকৰ দাদাৰ নিচিনা হওঁ আনভাগে তেওঁলোকে মোক নিজৰ বন্ধুৰ নিচিনা এই ধৰণে শ্বেয়াৰ কৰে। মই মানে ভাষা নাই তেওঁলোকে ক'ব ভগৱান মেমে কৈছিলে যে ক'ৰ পৰা কেনেকৈ আহিলা। মই মেট্ৰিক দিলোঁ 2003 তেতিয়ালৈকে ঠিকে চলি আছিলে। মোৰ মা মোৰ পিতাই যেনে তেনে কৰি আমাক এইখিনি আনিছিলে। মই এজন বন্ধুক কমপ্লেইন কৰিছিলোঁ তেতিয়া যে তই কি হ'লি মোৰ কোনো বন্ধু এতিয়া প্ৰতিষ্ঠিত তো কি ল'লি কি কয় আমাৰ দেউতাক চাহ তো একো কৰি দিয়া নাই তো ইমান সুবিধা দিছে। সেই বন্ধুজনে মোৰ এটা কথা কৈছিল আমি ইমানেই এখন সৰু ঘৰৰ পৰা ডাঙৰ হৈছোঁ ছাৰ এইটো কথাই আছোঁ তোকতো বন্ধা থোৱা নাই সঁচাকৈ ছাৰ মোক সেই বন্ধুজনে মোৰ চবটো খুলি দিছিলে যে আমাৰ ঘৰখনত ইমান খাই সাজ কেতিয়াবা খাব পাই নাপায় আমি আহিছিলোঁ কিন্তু মা আৰু পিতাই মোক সেই নিদিলে মোক প্ৰেক্টিকলৈকে তেওঁলোকে কেনেকৈ ক'ৰ পৰা কি হওক মোক আমাৰ টুইন আছিল তেতিয়া আকৌ সেইখিনি পইচা দিব লাগিছিলে। এই দুগৰাকীক মই আনুষ্ঠানিকভাৱে আজি মা পিতাই যায় মোৰ লগত মই মাক সেই কথাটোৱে এবাৰ আনুষ্ঠানিকভাৱে কওঁ সেইকাৰণে দিব আছে মোৰ লগত আৰু মই সেই তাৰ পৰা আহি বিভিন্ন সময়ৰ পিছত ইয়াত আহি পালোঁ। আচলতে সমাজৰ মহাবিদ্যালয় বা ৰবীন্দ্ৰ মুছলিম মিতুশ্ৰী আৰু সৰ্বশিক্ষা মেম মই কাকো জনা নাছিলোঁ যে মই এইখনত যাম তাতে পাম। কিবাকে মোৰ হায়াৰ ছেকেণ্ডেৰী পঢ়া তেতিয়া ছাৰ 2015 মাজতে 2003 পৰা 14 বছৰ গেপ আছিলে। তাৰপিছত আহিছে হায়াৰ ছেকেণ্ডেৰীটো হ'ল তাতো কিবা কিতাপৰ নম্বৰ পালোঁ আৰু ডিগ্ৰীটো হ'ল মোবাইলতে তেনেকৈ মই
এপ্লাই কৰা হৈছিল যদি মাষ্টাৰ ডিগ্ৰী কৰিব পাৰি মই বেলতলা কলেজত গৈছিলোঁ তাতে মৃদুস্মিতা মহন্ত বাইদেউৰ নাম্বাৰটো তাৰ পৰা আহিছিলে আৰু মেমে মোক মৰিনাম ছাৰৰ নাম্বাৰটো দিলে আৰু সিদিনে মৰিনাম ছাৰে আবেলি 5টা বজালৈকে ঘৰত যাব আহি মোৰ কাৰণে ৰখিছিল ছাৰ এই ৰিংটো মই কেতিয়াও বুজিব নাজানে আছিলে এদিন ছাৰক মই ফোন কৰিছিলোঁ ছাৰে ছুটীত আছিলে ছাৰ আপোনাৰ অসুবিধা হৈছিলে তো মই আচলতে সেই সংযোগ যে মৰিনাম ছাৰে মোক ইয়াত আনিলে ৰাখিলে মোক ল'লে ছাৰেও মোক ক'লে যে কথা পাতিব দিব আপোনাৰ নাম্বাৰটো ছাৰ নাম্বাৰটো তো সেনেকৈ গ'ল সেইদিনা হৈ গ'ল নেক্সট ডে কি হ'ল এতিয়া মই এটা চেষ্টা কৰিব লাগিব নহ'লে পইচাটো সিদিনা নহ'ল ৰুণু মেমে নিজে তাৰ পৰা উঠি আহি মোক আৰু মুছলিমকো মাতি লৈছিলে চাগে ক্লাছ নিৰ্মাণ কৰি আছিলে সেই এটা ষ্টেপ কৰি মোক ইয়াত এণ্ট্ৰিটো কৰালে সেই দিনটো গ'ল তাৰপিছত আহিল আমাৰ লাহেকৈ চাগে ক্লাছ আৰম্ভ হ'ল হোৱাৰ পিছতে অনলাইন আমাৰ আৰম্ভ হ'ল অনলাইনত আমি চবেই দুটা কথা কমকৈ শিকিলোঁ এইটো স্বাভাৱিক কথা তথাপিও মনিৰাম ছাৰে চব কাম বাদ দি যেনেকৈ আমাক পঢ়াইছিলে ৰুণু মেমে আমাক পঢ়াইছিলে আৰু ৰুমি মেমে আমাক অজিতৰ দুখৰ কথা আমাক একোটি মই পাহৰিলোঁ আমি নিজে কৈছিলোঁ সেই দুখৰ কবিটো লেখা বুলি কিবা মই এটা খুব সৰু কথা এটা বিচাৰি গ'লোঁ কেইবাটাও কথা আছে আটাইখিনিৰ কথা মনত তেনেকৈ পেলাব অসুবিধা কিন্তু তেনেকৈ আহি আহি আমি এই দুবছৰ প্ৰায় শেষৰ ফালে আজি যিটো পৰীক্ষা দিলোঁ আমি স্মৃতি পৰীক্ষা এই পৰীক্ষাটো মই এই গোটেই জুনিয়ৰখিনি কৈছোঁ আচলতে কথাটো যি ধৰণে আমি ফাইনেল পৰীক্ষা দিলোঁ ইয়াতে বহি আমাৰ চেণ্টাৰটো আমি সৌভাগ্যৱান আমি চেণ্টাৰ পাইছিলোঁ কিন্তু ছেছনেল পৰীক্ষা যেতিয়া দিছিলোঁ আমি ইয়াতে সেইদিনা ইমানেই খং উঠিছিল মেম ছাৰ সকলোলৈ এনেকৈচোন মেট্ৰিক পৰীক্ষাও নাপাতে মানে এইফালে এজন নিৰ্দিষ্টৰ মাজৰ যেন পাক আৰু তোমালোকে চাব দেই কমপ্লেইন আহিব তোমালোকক গালি খোৱা মানে এনেকৈ চাব পৰীক্ষা আচলতে আমি ছাত্ৰ হিচাপে অলপ আশা কৰিলে কোনখিনি না কোনখিনিতো নোৱাৰোঁ কি কৰিব তো তেনেকৈ আমাক ছেছনেল পৰীক্ষাটো পাতিছিলে ছাৰ যেন আমাৰ এক্সট্ৰা নেদেই আছে মানে যিটো ভয় যিটো ভিতৰৰ পৰা ওলাই নাই আৰু তোমালোকৰ সাৱধান ছেছনে তেনেকৈ হ'ব ইয়াতে কিন্তু ফাইনেলত কি ক'ম ছাৰ ইমান চিন্তা কৰিছে মুছলিমে কিবা দিছে না তাৰমানে কি ক'ম আৰু তেওঁলোকে যে ভাবে যে ইয়াতে যদি এখন আমাৰ সন্মান গ'ল কিন্তু ছাৰহঁতে এনেকুৱাকৈ মানে তাৰ সাহস দিছে দেখা তোমালোকে মানে ভাল হ'ব দিয়া আমি কিবা নাজানো মনত কৰাচোন কেছে দেখা গতিকে সৰ্বজিৎ ছাৰ নম্বৰ পাইছোঁ আমি ইয়াতে কিন্তু তেখেতৰ যিটো বন্ধু এদিন গৈ ছাৰে আগফালে থিয় হৈছে মইতো ছাৰ যাওঁ দিব এনেকৈ কৈছে ইমান হেৰি মানে ছাৰক আমি ক'ব নোৱাৰোঁ যে তেখেতে এটা জ্ঞাততা দায়িত্ব পাৰিব বাকী মুছলিমে মই এদিন মুছলিমৰ ফটো চালোঁ খুব আমাৰ জিবিৰ মোবাইলত তাই খুব মেকআপ কৰে তো ক'ত কৈছিলে তাই মানে কৈ থাকিব মুছলিমৰ এনেকুৱা তেনেকুৱা মই তেনেকৈ তেওঁৰ কথাখিনি জানিলোঁ যে কিমান মানে ডাউন টু আৰ্থ আৰু আমাৰ লগতে কৰিছিলে ছাৰ মেমে পঢ়ালে আৰু আমাক সেই যে গামোচা সংস্কৃতিৰ কথা সদায় মনত থাকিব সেই যে গামোচাখনৰ বিভিন্ন ৰঙৰ ফুল বচাৰ নিচিনাকৈ সঁচাকৈ সেইটো দেখিয়ে বৰ্তমান মনত সংস্কৃতিৰ কথা বললাম বাকী আৰু ইমান কথা নহ'ল ৰুমি মেমে মই ৰুমি মেমৰ এটা কথা চাগে যে এবাৰ জেগাতো কৈছোঁ মোক স্পীকাৰ এটা কথা হৈছে কিমান আৰু কথা ক'ব জানিলা জানোৱেই দেখোন মানে মই কৈছিলোঁ কেতিয়াবা ভাল বক্তা হ'ব একজন তাই মানে লাইব্ৰেৰী আমাৰ ক্লাছ আছে আপোনালোকৰ কথা দেখাইছিলোঁ ভিডিঅ' কল এটা তো কথা কোৱাত কিবা ভাল পায় বুলি কয় কিন্তু মই ৰুমি মেমৰ থৈ আছিলোঁ এতিয়া ক্লাছত আমি যাওঁ যেন কিতাপখনৰ পৰা বেলেগ বহুত বহি আছে আমাৰ প্ৰতিটো শব্দ বুৰঞ্জীয়ে পঢ়াওক আমাৰ পুথিয়ে পঢ়াওক গতিকে এই মই খুব মিছ কৰোঁ ছাৰ আপোনাৰ মেম যে আপুনি যি ধৰণে যেন লাইন টু লাইন আমাক কয় আৰু মই সমাজত আহি সেইটোৱে পালোঁ মই বিশেষকৈ মানে ইয়াত বিভিন্ন জাতি জনজাতি দল ইয়াত কেইটামান আছে দায়িত্ব মই মাতিবই নোৱাৰোঁ তাৰা তেৰণ দলৈ বৰদলৈ ছাৰ এইটো মানে মই পোৱা নাছিলোঁ ছাৰ মই ডেকা দাস এইখিনিয়ে পাইছিলোঁ নগৰে গৈছিলোঁ সকলোতে আৰু মিতুচিমা আমাৰ কৰিশ্মা কোৱাৰ নিচিনাকৈ হৈ কিন্তু ঘৰত কোনো যিগৰাকী বাইদেউ মানে আমাক আনকি পৰীক্ষাৰ আগদিনৰ ইমান চিন্তা কৰি থাকে বুজি পাইছে না তোমালোকে পাৰিবনে আৰু এগৰাকী মেম ইয়াত নাই খুব মিছ কৰি চাবিৰ সঁচা তেওঁ ইমান বেছি আমাৰ বন্ধ হৈছে ছাৰ যে মেমকো আমি মিছ কৰি তেখেতৰো যিটো পঢ়া শৈলীটো আমি খুবেই ভাল পাইছিলোঁ আৰু লগত মৰিনাম ছাৰৰ কথা কৈছে যে ভয় লাগে আৰু ফাৰ্ষ্ট আহে টান আচলতে মৰিনাম ছাৰৰ লেকচাৰটো
শুনি কিমান ভাল লাগে। মোৰ সভাপতি এগৰাকীয়ে কৈছিলে, মই তেওঁৰ নামটো কৰিছিলোঁ যে মোক কৈ আছে ছাৰ। মনে ছাৰ যেতিয়া কথাত মই ছাৰ নাথাকিলে কথাটো বেছি ভাল পালোঁ, কিন্তু উপায় নাই যে আছে ছাৰ। ছাৰে মানে এনেকৈ গৈ কথাটো ৰিলেট কৰে শব্দবিলাক। ছাৰে ৰিলেট কৰে আমাৰ শব্দবিলাক যে যদি তোমালোকে পদস্থিত শিকিব লাগে, এতিয়া আমাক পৰীক্ষাৰ আগত কৰাইছে যে ৰামে ভাত খালে খালত লগত হ'ল মানে যেনেকৈ ভাঙি দিয়ে, মানে গ্ৰামাৰখনে যেন ছাৰে পঢ়ি দিয়ে যেনেকৈ সঁচাকৈ ছাৰ ইউজ কৰিম আমি। আৰু গতিকে মই আজিও মানে কেতিয়াবা ভুল হ'ল যে আমাৰ বিভাগৰ একচুৱেলি মোক দেখুৱাই বিভাগীয় মানে মুৰব্বী দেৱক মণিৰাম ছাৰ সেইটো সময় প্ৰাপ্তিবিলাক পঠাই থাকে। কিন্তু তেনেকৈ ছাৰ পাইছিলোঁ, সেইটোৱে থাকিব সদায় ছাৰ আপুনি আমাৰ সদায় মুৰব্বীয়ে হৈ থাকিব। এতিয়া মই ৰুমিমৰ কথা মোক মেমে পিছত দেখি দিছিলে ছাৰ, মোৰ ল'ৰাটো তেনেকৈ মই দেখাই দিছিলোঁ, খালি খুলিয়ে দেখিছিলোঁ কি দেখিছে গতিকে মোৰ ল'ৰাটো সঁচাকৈ মেমে যিটো কথা ক'বলৈ আৰম্ভ কৰোঁতে কৈছিল ছাৰ যে মেমে প্ৰথম কথাকে আমাৰ বিভাগৰ এনেকুৱা অধ্যাপক যোনে আমাক যেতিয়া ফটো উঠে আমাৰ বান্ধৱীত আহিও আৰু কিন্তু সময়ত আমাক ৰাতি ধৰিব দিয়ে ঐ মোবাইল থৈছে মোবাইল। আৰু এই বস্তুটো আমাক ইমান কামত দিলে মই তাতো কম চব মানে মেমৰ সেই য়োগাৰ এটা মেণ্টেলিটি এই বস্তুটো সদায় থাকিব আমাৰ গাত। মেমে এই য়োগাৰ কৰি থাকিব সদায় যে এফালে অভিভাৱক হয়তো আমাক মানে শাসনো মৰম আৰু মৰম মেমৰ যিটো মাতৃসুলভ মৰম আছে আমি সেই কথাখিনি কেতিয়াও ক'তো যে পাম মই আৰু আশা নাই মনত মানে ছাৰ। বাকী আমাৰ ক্লাছমেটখিনিতো আছে, তেওঁলোকে তোমালোকৰ লিখি দিছে মোৰ কাৰণে দাদা এনেকৈ ক'ব আৰু তাৰ আগতে মই নাম লৈছোঁ আমাৰ জুনিয়ৰ শ্ৰেণী হিচাপে মৰম লগা দীপজ্যোতি, গায়ত্ৰী, মীনা, বৰষা, ঋতুমণি, নৱনীতা, ইত্যাদি, কংকনা, চৌমিকা, বনশ্ৰী, ৰুচিকা, হৰ্ষিতা, নেহা, মীনা। এই ৮গৰাকীকে প্ৰথমবাৰ ভালকৈ লগ পাইছোঁ পিকনিকৰ যাওঁতে আমি ৬ গাঁও। সেই ৬ গাঁৱত যোৱাৰ পৰা যি আমাৰ এটা যোগাযোগ হ'ল যেন এতিয়াও আমাৰ অকল বন্ধুৱেই নহয়, বন্ধুজনী ভাই ভনী নিচিনা হৈছে। ঋতুমণি বোধহয় আমাৰ সেইফালে অভিনেত্ৰী তাইৰ ঘৰটো তাই মোক মেছেজ দিছে, দাদা অলপ চিনি পোৱা নাই আমাৰ তাত যায়ো ঋতুমণি। আৰু ছাৰ আমাৰ পাছৰখিনিয়ে আমাৰ পাছত একেবাৰে মোৰ ক্ল'জ বুলি কৈছোঁ প্ৰথমবাৰ কথাটো তেনেকৈ মই ৰাজহুৱাকৈ কৈছোঁ জিমি ছাৰ। প্ৰথম দিনা জিমিক মই লগ পাইছিলোঁ, আমি যেতিয়া ইয়াত আহিছিলোঁ তাই চাগে ক্লাছত কেনেকৈ কি কৰোঁ নাজানো, তাইকো কথাতে মনত পৰে জিমি যি কিবা মানুহ এটা আছে ছোৱালীবিলাকে আছে, কিন্তু তাই সদায় এটা কনফিডেণ্টতে থাকিল যে আজিও দাদাই বাইকত নিবনা নাই, কোনো দিনত খাটাং নাই যে জিমি মোৰ লগত যাব। কিন্তু ইহঁতে ভাবে জিমিকৰ যাবলৈ পৰিস্থিতি সদায় সেইটো জিমিকৰ লগত যাবই নহয়। মই আৰু তাৰমানে যোনে আগতে আহিব সকলো যাবি আমি তেনেকৈ কৰোঁ। আৰু জিমি তাৰমানে ইমানখিনি হৈছে আমাৰ ইহঁতে ছাৰ মেছেজ কৰি থাকোঁ আমি যে কালি কি দেখিছিলি কি দেখ পুলিচ খবৰ দিবি, আমি সেইবিলাক চাই থাকোঁতে যায় মোৰ কাৰণ ছোৱালী ১৩টা আৰু ২টা, গতিকে আমাৰ কাৰণে কথা ক'ব উঠে। আৰু জিমি চিন্তা কৰি থাকে মানে তাই অলপ বেলেগ ধৰণৰ তাই মানে মাকে ক'ব লাগে কোনখন বিচাৰত কি অফাৰ দিছে মাহৰ বজাৰ ইমান মেচিউৰ আছে জিমিৰ এই কথাটো সঁচাকৈ গ'লো তাই হেডফোন লগা তাই মানে সৰু হৈ তাই ঘৰ চম্ভালিব পৰা ভাবিছে কেতিয়াবা চাকৰিৰ ওপৰত ল'লে। আমাৰ কৰিশ্মা তাই আপত্তি তাই ফটোটো ভাল নহয়, য'তেই নামৰিব তাই ফটোটো ভাল নহয়। আৰু ভাল লগা তাই কেইবাটাও কথা আছে, তাৰ ভিতৰত কি ক'ম এখনৰ পৰা যদি এখন ঘৰ আছে আমাৰ অতি মৰমৰ আৰু খুব এইফালে আহিলে ঘৰত দেখিলে আমাৰ তাতে আহিবা দাদা তেনেকুৱা আমাৰ তেখেত হ'ল খুৰী বা ভাইটি এখন আপুনি ঘৰ আপোনাৰ লগত যদি মই কাৰোবাৰ নাম ল'ব লাগে কৰিশ্মাৰ ঘৰখনে বোধহয় প্ৰথমতে আহিব মোৰ নামৰ। সংগীতা বড়ো আমাৰ ক্লাছৰ কি ক'ম আৰু মানে সাংঘাতিক ডিচিপ্লিন, তাই গভীৰ কথা কয় আৰু অতি হেল্পফুল। মই যেতিয়া তাই ঘৰত যাম বুলি গম পাইছিলে একদম মই যিটো নাপাহৰোঁ, মেগীও ছাৰ সোনকালে ড্ৰাইকে ভাজি খুৱাই দিবলৈ প্ৰথমবাৰ তাই তাতে খাইছিলোঁ, গতিকে কেতিয়াও নাপাহৰোঁ। তৰালি কিন্তু তাইৰ নাম ৰূপালী, মই তৰালি বুলি ৰূপালী বুলি মানিয়ে নাপালোঁ, আজিও থাকক তৰালি বুলি নামটো থাকক। তৰালিৰ যিখিনি কথা ইয়াত এটাই ক'ম যে দাদা আপোনাক পাই এই জীৱনটোত
এজন দাদাৰ যিটো অভাৱ অনুভৱ কৰোঁ বুলি সেইখিনি আমাৰ তাতে দেখিছিলোঁ। মই চেষ্টা কৰিম তৰালি সদায় যাতে তোমাক আখ্যাত দি যাব পাৰোঁ। আমাৰ জয়ন্তী বাইদেউ সবচে স্পষ্ট সাহসী জয়ন্তী বাইদেউ আটাইতকৈ ভাল লগা এটা কথা, তাই কিন্তু কাম মানে নোৱাৰিলেও নহয় আৰু পিছলৈকে আৰু মানে তাইৰ বিষয়ে মই ক'ব গ'লে যি ভাল ভাল আগত কৰিলোঁ মোকে মানে পৃথিৱীত চবচে বেছিকৈ যদি টানকৈ কৈছে জয়ন্তীয়ে কৈছে তুমি এনেকুৱাকৈ নামটো বোলে আৰু মোৰ ভয় লাগে সেইকাৰণে কালি বাকী কম চব বাকী তাই মিঠাই নিদিছোঁ বোলো আজিও কোনো নাস্তা দিম জয়ন্তীকে তুমি আগৰ নোৱাৰা আৰু সঁচাকৈ জয়ন্তী সেই টানটো যে এই মৰমটো যে কিন্তু তাৰ মাজত থাকে যাক আপোন বা নিজৰ বুলি কোৱা যায় তেওঁক চব পোৱা যায় নেইনাই মোক অভিমানী কৰোঁ আমাৰ মাজত এটা মানুহৰ লগত যদি যুদ্ধ লাগিছে মানে অলপ নবজক হৈছে নেনাৰ লগত তেখেতৰ পৰা উঠাই নেনা আৰু তাৰপিছত কিন্তু তাই কেনেকৈ যে আহি থাকিব তাকো মোৰ চবচে বেষ্ট ভগৱানৰ নিচিনা হ'ল থেংক ইউ নেনাই আৰু তুমি এটা বেলেগ ঠাই দিছা মোৰ মনত অপংকী ভাল তোমাৰ স্ক্ৰিপ্টটো তোমাৰ মতে কোৱা নহ'ল পংকী ছাৰ মই আগৰ দিনৰ পৰা তাক যেতিয়া লগ কৰিব বোলো না অমুকত যাওঁ তোমালোকে একদিনো নাম নকৰিলে ইমান হেল্পফুল প্ৰিয়া সবচে বেছি বন্ধুৱা মানুহটো প্ৰিয়া কেনেকৈ সহজত কথা নকওঁ বুজি নাপালে আৰু ৰেশমি ক্লাছৰ ভিতৰত মানে অমায়িক একো আপত্তি নাই চবকে ভাল পায় আৰু মানে চবৰে মৰম দিয়া ৰেশমি গৌৰীস্মিতা কি ক'ম অতি হাৰ্ডৱৰ্কিং ইয়াৰ পৰা গৈ তাই ঘৰ পাওঁতে 9টা বাজে 8টা বাজে মই প্ৰায়খিনি কথা তাই জানো একেদিন পৰীক্ষা ঘৰতে তাই টিউশ্যন কৰা নাই দিনে ৰাতিয়ে তাই মাক দেউতাকহঁতক সহায় কৰি আছে আৰ্থিকভাৱে হওক বিভিন্ন ক্ষেত্ৰতে গতিকে তাই দিনবিলাক অলপ কিন্তু গৌৰীস্মিতাৰ এটা খুব ভাল গুণ আছে খাই ভাল পায় তাই নাখাওঁ বুলি কওঁ ক'ৰবাত হোটেলত সোমালেও মানে আৰু খোৱাত ভাল শেষ কৰাত ভাল তথাপিতো নালাগে গতিকে গৌৰীস্মিতাই আকৌ লগ কিবা আপোনালোকক চাহ তাহ খাব যাম আমি নয়নমণিয়ে এটা কথাই কৈ যায় মানে এই যে ধৰক সমাজৰ কিবা সমস্যা হ'ল কাৰোবাৰ ওচৰত যদি ল'ৰা ব্যক্তিগত ফেল কৰিবলৈ কেনেকৈ কি কৰা যায় এই কথাবিলাক সামাজিক দায়বদ্ধ বুলি সদায় ঘৰৰ চিন্তাত মানে তাড়াতাড়ি যাব লাগে কিন্তু ভাল নালাগে মোক আৰু এইকেইটা আমাৰ ক্লাছমেট শেষত থাকিলোঁ মই পৰীক্ষা পালে আৰু আজি মই এটা কথা কওঁ ৰবিজিতা ছাৰক ধন্যবাদ দিছোঁ মধুৰিমা ছাৰক আজি ৰবিজিতাক আমাৰ আহিছে মই গোটেই 2 বছৰ সদায় কৈছিলোঁ ছাৰক ছাৰ ৰবিজিতাক নেলাগে গান গাব লাগে মানে তুমি গম পোৱা নাই তোমাৰ ফেচবুকৰ এইবিলাকত খুব কমেণ্টছটো দি থাকোঁ ভাল হ'ল ধুনীয়া হ'ল তোমাৰ প্ৰতিটো বৰগীত গান কিবা মই চাইছোঁ আৰু ভাল লাগে তোমাৰ ষ্টেজ প্ৰগ্ৰেমবিলাকো চাইছোঁ ছাৰক মই তোমাৰ কথা সদায় কৈ থাকোঁ আৰু শেষত মই ছেকেণ্ড টাইম বুলি নকওঁ আমাৰ গোটেইখিনি যিমানখিনি ইয়াতে ল'ৰা ছোৱালী আছে আমাতকৈ তলৰ শ্ৰেণীৰ উপদেশ মোৰ একো নাই অনুৰোধ যাতে আমাক য'তেই যেনেকৈ দেখা পোৱা মাতষাৰ দিলে সেইখিনিয়ে ভাল লাগিব যে এই অনুষ্ঠানটো তোমালোকে আমি সকলোৱে এটা এই অনুষ্ঠানটো কৰা এটা মানে উদ্দেশ্যটো সফল হ'ব আৰু শেষত মই অধ্যক্ষ মহোদয়ৰ ওচৰত ক্ষমা বিচাৰিছোঁ অৰ্গানিক অধ্যক্ষ ছাৰৰ ওচৰত ক্ষমা বিচাৰিছোঁ আমাৰ বিভাগৰ সেৱক বাইদেউৰ ওচৰত ক্ষমা বিচাৰিছোঁ ছাৰৰ ওচৰত মই আটাইবোৰ মোতকৈ ডাঙৰ সকলোৰে পৰা প্ৰাৰ্থনা কৰিছোঁ যে অজানিতে হোৱা বুলি ক্ষমা কৰি দিয়ে আৰু মই আপোনালোকৰ সমাজত কিবা এটা কথা কোৱাৰ যোগ্য কৰে সকলোৱে আশীৰ্বাদ কৰিব তাকে কৈ মই মোৰ এইখিনি মনৰ ভাৱ ইমানতে সামৰিছোঁ ধন্যবাদ